জয়ন্ত মাধৱ গোস্বামী গুৰুত্বপূৰ্ণ সংবাদ মাৰণাস্ত্ৰৰ পিছত এইবাৰ চোৰাং চিকাৰী ইয়াকুব আলীৰ পৰা 10,67,000 টকা উদ্ধাৰ কৰা হৈছে। নিশা বিশ্বনাথৰ বলডুঙাত বন বিভাগ আৰু আৰক্ষীৰ যুটীয়া অভিযানত ধনখিনি উদ্ধাৰ কৰা হয়। গড়ৰ খৰ্গ বিক্ৰী কৰি পোৱা ধন শহুৰেকৰ ঘৰত লুকুৱাই ৰাখিছিল ইয়াকুব আলীয়ে। বুধবাৰে নিশা ইয়াকুব আলীৰ চতিয়াৰ 4 নম্বৰ ভোজমাৰীৰ বাসগৃহত অভিযান চলাইছিল বিশ্বনাথ আৰক্ষী আৰু বন বিভাগে। ঘৰৰ পিছফালৰ পৰা এটা ৰাইফল, চাইলেঞ্চাৰ আৰু মেগজিন আৰু লগতে 24 জাই গুলী উদ্ধাৰ কৰিছিল অভিযানকাৰী দলটোৱে। মহানগৰীৰ পাণবজাৰৰ মেঘদূত ভৱনৰ সমীপৰ পৰা চোৰাং চিকাৰী ইয়াকুব আলীক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু গ্ৰেপ্তাৰৰ পিছতে উদ্ধাৰ হৈছে মাৰণাস্ত্ৰ আৰু গড়ৰ খৰ্গ বিক্ৰী কৰি পোৱা বৃহৎ ধনৰাশি। 29 মেত কাজিৰঙাৰ হস্ত সংযোজনৰ হাৰেগাড়ী চাপৰিত সংঘটিত গড় হত্যাৰে জড়িত আছিল ধৃত ইয়াকুব আলী। 2016 চনতো কাজিৰঙাৰ বাগৰিত গড় হত্যা কৰিছিল ধৃত চোৰাং চিকাৰীটোৱে। এতিয়ালৈকে মুঠ 3টাকৈ গড় হত্যা কৰিছিল ইয়াকুব আলীয়ে আৰু ইয়াকুব আলী আৰক্ষীৰ জালত পৰাৰ পিছতে বহু দিশ এই মুহূৰ্তত উন্মোচিত হৈছে। ইতিমধ্যে ইয়াকুব আলীক গ্ৰেপ্তাৰ কৰাৰ পিছত শেহতীয়াকৈ পুনৰ অভিযান চলোৱা হৈছে। অভিযানত 10,67,000 টকা আৰক্ষী আৰু বন বিভাগৰ যুটীয়া অভিযানত উদ্ধাৰ কৰা হৈছে। প্ৰথম অৱস্থাত মাৰণাস্ত্ৰ উদ্ধাৰ কৰা হৈছিল। বাসগৃহৰ পিছফালে মাৰণাস্ত্ৰ, বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ উদ্ধাৰ কৰাৰ পিছত পুনৰবাৰ অভিযান চলোৱা হৈছে। এইবাৰ ইয়াকুব আলীৰ শহুৰেকৰ ঘৰত অভিযান চলাইছে আৰু এই অভিযান কালত 10,67,000 টকা উদ্ধাৰ কৰা হৈছে। উল্লেখযোগ্য যে গড়ৰ খৰ্গ বিক্ৰী কৰি পোৱা ধন শহুৰেকৰ ঘৰত লুকুৱাই ৰাখিছিল ইয়াকুব আলীয়ে। আৰু বুধবাৰে নিশা ইয়াকুব আলীৰ চতিয়াৰ 4 নম্বৰ ভোজমাৰীৰ বাসগৃহত অভিযান চলাইছিল বিশ্বনাথ আৰক্ষী আৰু বন বিভাগে। ঘৰৰ পিছফালৰ পৰা এটা ৰাইফল, চাইলেঞ্চাৰ, এটা মেগজিন লগতে 24 জাই সক্ৰিয় গুলী উদ্ধাৰ কৰিছিল অভিযানকাৰী দলটোৱে। এই মুহূৰ্তত টিভিৰ পৰ্দাত আমি দেখুৱাইছো 2টা দিনৰ অভিযানৰ অন্তত উদ্ধাৰ হোৱা এইসমূহ আপত্তিজনক সামগ্ৰী। মাৰণাস্ত্ৰ উদ্ধাৰ কৰা হৈছে আৰু শেহতীয়াকৈ 10,67,000 বৃহৎ পৰিমাণৰ ধন এই মুহূৰ্তত আৰক্ষী আৰু বন বিভাগৰ যুটীয়া অভিযানত উদ্ধাৰ কৰা হৈছে। মহানগৰীৰ পাণবজাৰৰ মেঘদূত ভৱনৰ সমীপৰ পৰা চোৰাং চিকাৰী ইয়াকুব আলীক গ্ৰেপ্তাৰ কৰা হৈছিল। ইতিপূৰ্বে ইয়াকুব আলীৰ কেইবাজনো সতীৰ্থক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আৰু সেই সতীৰ্থসকলৰ স্বীকাৰোক্তিৰ ভিত্তিত ইয়াকুব আলীৰ বিৰুদ্ধে মাৰাথন অভিযান চলাইছিল আৰক্ষীয়ে আৰু অবিৰত অভিযানৰ অন্তত মহানগৰীৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল ইয়াকুব আলীক আৰু তাৰ পিছতে এইসমূহ সামগ্ৰী উদ্ধাৰ কৰা হৈছে।